কি খবৰ তোমালোকৰ? তো গতিকে মই আপোনালোকৰ লগত অলপ বাৰ্তালাপ কৰোঁ বুলি আহিলোঁ। তো হেৰি এইটো যিহেতু পিকনিক ছিজন, ডিচেম্বৰ মাহ সোমালে। তো তইনো পিকনিক চিকনিক খাবলৈ ক'ৰবাত প্লেনিং শ্লেনিং বনাইছ নে কিবা? মানে আমি একদম বনোৱা নাই আৰু বনায়ো লাভ নাই। কেলৈ জানে নাই? বনাম ঠিক আছে। বিৰাট থাৰ্মিছোঁ এটা ল'ৰা চিন্তা আছে তোমালোকৰ যে বিৰাট থাৰ্মি যাম কৈ দিব তাৰ নেযায় হেনো। পইচা নাই কিমান নাই কৈ দিয়ে আকৌ ইয়াত লেতেৰা আছে লেতেৰা মানে গাও নোধোৱে সেনেকুৱাও লেতেৰা আৰু পিছে মই যে একদম মন নাযায় তাৰমানে আজিকালি কেলে এনেকুৱা হয় তাৰমানে আমাৰ লগত। মই একদম যাং দেই বিৰাট ধুনীয়াকৈ যাম আৰু খালি কি হ'ব সেই বোলে কেতিয়াবা বক্সটো নিব পাৰিলোঁ। পিকনিকটো গান নুশুনাকৈ যাব ভাল লাগিব জানো? একদম পাওঁ নাপাওঁ সঁচাকৈ পাওঁ নালাগে অকণমান যদি গান নুশুনো সেইটো পিকনিক খোৱা হ'ল নে কিবা। মই একদম পচন্দ বিদ্যা আকৌ একদম পচন্দ হয় মোৰ তাৰমানে। সেইকাৰণে বক্সটো লাগেই আৰু সেই বক্সটো নিব পাৰি থাকোঁ। তাৰপিছত কেতিয়াবা নহ'লে মাংস কমকৈ খাব পাওঁ, মানে মাংস অলপ কম হৈ যায় বস্তুটো। বিলনীয়া বেয়া আকৌ বিৰাট বেয়া তাৰমানে। মোৰ লগৰ বিলনীয়াখিনি বেছি বেয়া নিজলৈ সোপা পাখিলে আমি মোৰ যে ইয়াত চুৰ থাকিব বিলনীয়া ভালকৈ পিটাব ধৰ তহঁতি ল কাৰণ তহঁতি কষ্ট কৰিছোঁ ঠিক আছে, তহঁতি বিলৰ মিলা অকণমান কষ্ট হয় মই জানো, কিন্তু সেই বুলি আৰু তহঁতি 2 পিচ 3 পিচ বেছি ল না। খালি একদম যদি একদম বিলনীয়া যদি সৰহকৈ যদি হেৰি কৰে না মই যে গুৰ মাৰি দিম গ'লে একদম থিয় গোটা দি পেলাই থাকিব গ'লে বিলনীয়া দিছে খাবই লাগিব সেনেকুৱা অৱস্থা হয় আৰু বিৰাট বেয়া পাওঁ। সেইবোৰ ক্ষেত্ৰতে বেয়া লাগে তাৰমানে একদম মাথা গৰম হৈ যায়। পিছে যদি মোৰ ভিডিঅ'টো এই গাঁৱৰ ল'ৰাখিনি চাই আছোঁ তই এটা কথা কওঁ আৰু হেৰি না ধান চান কঢ়িয়াই শেষ হৈছে না? আমাৰ এইফালে যে একদম কঢ়িয়াই এখন কাণ চানখন বিষ হৈ আছে একদম গোটেই মানে বিষাইছে আকৌ। তহঁতৰ যদি শেষ হ'ল আৰু নে কি? আমাৰ শেষ হ'লগৈ আৰু গাঁৱৰ ল'ৰাখিনিক কৈছোং দেই আমিহে জানো আৰু ন কিমান যে কষ্ট এনেকুৱা ছিজনত লোকে পিকনিক খাবলৈ প্লেনিং বনাই থাকিব, আমি ধান কঢ়িয়াই মৰিব লাগিব সেয়াই আৰু। তাকে আৰু তহঁতি প্লেনিং শ্লেনিংবিলাক বনা আৰু মই যাম মোকো মাতিবিহে আকৌ খালি মই পইচা চইচা নিমিলাং গ এটকা নিমিলাং আৰু ফিকে ভাবি গ কি বেয়া মই নাখাং বিদ্যা আকৌ মই অকণমান খাং একদম অকণমান মই বেছিকৈ নাখাঙে যাতকৈ নোৱাৰোঁ গ আজিকালি একদম নহয় দাঁতটো হেঙা হ'লগৈ মাংস বেছি নোৱাৰোঁ নাই সোমাই ধৰে আকৌ মাতিবি খালি তাকো খাওঁ আছে থাকোঁ তহঁতি যদি মাত নহয় মই আৰু তৰকাৰী খাওঁ লাজ লাগে যে এই লাজ নালাগিব নেকি বা হয় নাই? লাজটো অকণমান থাকিব মানুহৰ অকণমান যে লাজটো থাকিব লাগে। মই একদম কমকৈ খাওঁ একদম তাকৈ খাওঁ তহঁতি যি দিবি মৰমত মই সেয়াকৈ খাম খালি ফ্ৰীকৈ খাম বনা মই সঁচাই কৈছোঁ একদম চিৰিয়াছ একদম ভালকৈ মুডত কৈছোঁ। তোমালোকে তহঁতি তই বনা আৰু মোক মাতিবা পাহৰি নাযাবা। মই বেছি নাখাওঁ চিধা কথা একদম কমকৈ খাওঁ মই আৰু আজিকালি একদম নোৱা হৈ দিলোঁ আৰু লগত কিবা কিবি থ'লে খাম আৰু খালি তাকৈ খাওঁ চব তাকৈ খাওঁ আজিকালি একদম নোৱাৰোঁ দেই সেয়া মাতিবি আৰু পিকনিক চিকনিক। তো সকলোকে হেপী পিকনিক ডেইজ বুলি ক'লোঁ আৰু
শুভ কামনা যাচিলোঁ ভালদৰে পিকনিক চিকনিক খাই যোৱা ফূৰ্তি কৰি যোৱা এনজয় কৰি যোৱা কিন্তু কাজিয়া নালাগিবি খাই লৈ যে ইয়াত তৰি কাজিয়া লাগ দুটামান আছে যুঁজেই নোৱাৰে কিবা লগত যেনিবা গৈ ডনহে নালাগিবি দেই বেয়া কথা সঁচাই বেয়া নালাগে ন কাজিয়া দেই নালাগিবি একদম নালাগিবি কাজিয়া চুনামি দেখিলি আৰু সেইকাৰণে হেৰি নহয় বেছি নদী কিনাৰটো পাৰ্টি চাৰ্টি নকৰিবি আৰু দেই দেখিলি আৰু